কামৰূপ জিলাৰ বুকুত ৰবিবাৰে প্ৰথমটো কোভিড পজিটিভ ৰোগীৰ মৃত্যুৰ খবৰে বুকুত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। বুকুৰ আগচিয়াৰ তুৰুকপাৰা নিবাসী তথা মিজোৰাম আৰক্ষীৰ ডিএছপি পদৰ পৰা অৱসৰ গ্ৰহণ কৰা আব্দুল আজিজ বিগত কেইবাদিন ধৰি গুৱাহাটী GMCHত চিকিৎসাধীন হৈ আছিল। দুইটা বৃক্ক বিকল হোৱাত পৰিয়ালটোৰ লোকে তেওঁক GMCHত ভৰ্তি কৰায়। চিকিৎসালয়খনত স্বাব পৰীক্ষা কৰা তেওঁৰ দেহত কৰোনাৰ অৱস্থিতি ধৰা পৰে। ঈদৰ দিনাও লোকজন সুস্থ অৱস্থাত আছিল। GMCHতেই তেওঁ ঈদৰ নামাজ আদায় কৰিছিল। GMCHত চিকিৎসাধীন অৱস্থাতে তেওঁৰ কালি মৃত্যু হয়। GMCHৰ চিকিৎসা কৰ্মীৰ লগতে আৰক্ষী বিভাগে ৰাজ্যিক সন্মান প্ৰদৰ্শন কৰি নিশাই জানাজা সম্পন্ন কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 31 অসম।